নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি বেলেগ এটা ৰেচিপি লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। এয়া মই ঘৰৰে খেতি কৰা গছৰে আজি ছিঙিছোঁ। টাবতে মই অকণমান সৰু সুৰাকৈ খেতি কৰিছোঁ। তাৰে পৰা মই বিলাহী কেইটামান ছিঙি ল'লোঁ। এয়া কণ বিলাহী ছিঙি লৈছোঁ এইখিনি। তাৰ লগতে মই জলকীয়া কেইটামানো ছিঙি লৈছোঁ। জলকীয়াও মই টাবতে লগাইছোঁ, ধুনীয়াকৈ হৈছে। এয়া ছিঙি লৈছোঁ, একদম গ্ৰীণ হৈ আছে। মই 4-5টামান জলকীয়া ছিঙি ল'লোঁ। তাৰ লগতে পদুনাও মই দুজোপামান এয়া পদুনা লগাইছিলোঁ, বহুতখিনি এয়া হ'লগৈ। এয়া মই এতিয়া পদুনাও দুডালমান ছিঙি লৈছোঁ। তাৰ লগতে মই আজি পদুনাৰ চাটনি বনাম, সেইকাৰণে মই এইখিনি ছিঙি লৈছোঁ। আৰু অৰ্গেনিক হয়, কোনো সাৰ মানে কেমিকেল দিয়া নহয়। এয়া মই ঘৰতে গোবৰৰ সাৰ দি পেলাই কৰা খেতি অকণ লগাই লৈছিলোঁ। এয়া মই এতিয়া ছিঙি লৈছোঁ, বনাম, আপোনালোকক দেখাম। এতিয়া মই এই বিলাহীকেইটা ধুই লৈ খৰিকাতে এনেকৈ মানে চিলাই লৈছোঁ। মই গেছতে পুৰিম, ৰেডি কৰি লৈছোঁ। ধুই পেলাই খৰিকাত এনেকৈ ভৰাই লৈছোঁ। এয়া তাৰ কাৰণে মই গোটেইখিনি ছিঙি আনি এয়া পদুনাকেইডালো ছিঙি আনি এয়া জলকীয়া, তাৰ লগত আদা নহৰু অলপ লৈছোঁ। বিলাহীকেইটা এনেকৈ খৰিকাত দি লৈছোঁ। দি লৈ মই গেছতে পুৰিম। এতিয়া আপোনালোকক দেখাম মোৰ চাটনিটো। এয়া গেছটো জ্বলাই দিলোঁ, গেছতে পুৰিছোঁ। এনেকৈ বিলাহীকেইটা এয়া পুৰি লৈছোঁ। তাৰ লগতে মই এয়া জলকীয়াকেইটাও এনেকৈ শলাতে ভৰাই দিছোঁ। এয়া দেখিছেনে? এনেকৈয়ে বনাই আমি খাব পাৰোঁ ঘৰতে। মইতো খুব ভাল পাওঁ কণ বিলাহী মচুৰ দালিৰ লগত এনেকৈ পুৰিও এয়া ঘৰতে এনেকৈ খাব পাৰি। পুৰিব নালাগে, এয়া হৈয়ে গৈছে। 5 মিনিটমানতে হৈয়ে যায় আৰু বিলাহীকেইটা পুৰা। সৰু সৰু বিলাহী, বেছি পুৰিলে ক'লাও হৈ যাব, তাৰোপৰি বস্তুটো ফুটি এৰাইও যাব পাৰে। সেইকাৰণে বেছি পুৰিব নালাগে, অলপ পুৰিলে হৈ গ'ল মোৰ ৰেডি। এতিয়া মই গেছ অফ কৰি দিম। উলিয়াই ল'লোঁ। এয়া উলিয়াই লৈ মই একেলগে মিক্সিত গ্ৰাইণ্ড কৰিম। এয়া দেখিছেনে, একদম কোমল হৈ গৈছে। এতিয়া জলকীয়াকেইটাও মই ইয়াতে দি দিম। এয়া এনেকৈ দি পেলাই মই মিক্সিত পিচিম। পদুনাখিনি দি দিলোঁ ইয়াতে। আৰু অকণমান মই চেনি দি দিওঁ। চেনি দিলে অকণমান মিঠা হয়, ভাল হয়। আৰু নিমখ দি দিলোঁ। নিমখটো বিলাহী দিছোঁ যিহেতুকে নিমখ অকণমান বেছিয়ে দিব লাগে। দি দিলোঁ। আৰু অকণমান আদা দি দিম মই। আদা দি দিলোঁ। চাটনি ৰেডি হৈ গ'ল, দেখিছেনে? এয়া এইখিনি, এয়া কালাৰটো ধুনীয়া, একদম গ্ৰীণ হৈছে। ৰেডি মোৰ চাটনি। এতিয়া মই এয়া বাতিত উলিয়াই দিলোঁ। দেখিছেনে? ধুনীয়া হৈছে, বৰ ভাল লাগে খাই। মইতো খুব ভাল পাওঁ। আপোনালোকেও বনাব, এনেকৈ ট্ৰাই কৰিব। বনাই চাগে পদিনাৰ চাটনি চবেই বনায়, কিন্তু সেই বিলাহী দি চাগে এনেকৈ বনাইছে নাই। আৰু এনেকৈ চাই লৈ যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰি দিব, যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। হৈ গ'ল মোৰ ৰেডি চাটনি। ধন্যবাদ।